আধা কাজটাকে এডিটৰ কাম ক্লিয়াৰ হ'ল দিনটো আৰু ধামাকা হ'ব আৰু কোনটো বেছি চেনি আন পায় কাৰণ বা গোটেই এটা ফটোশ্বুটত বিজি হৈ আছে Hey guys, welcome to my YouTube channel Develop BK আৰু আজি মানে ভিডিওটো আৰম্ভ কৰিছো মই ঘৰৰ পৰাই ৰাতিপুৱা সেটআপটো অন কৰি লৈছো মানে অলপ কাম আছে মানে গমে হৈছে কিনো ৰিলছ ভিডিও দি আছো ডাবিংৰ কাম আছে ডাবিংৰ কাম কৰো আৰু নেক্সট কথা হৈছে সম্পৰ্ক ৰাতিপুৱা আহিছে তো কেমেৰা বেক থৈ গেল আৰু মানে কিবা কামত হৈ গেল আজি মানে এটা বিহুৰ ফটোশ্বুট হ'ব সৰু চাই তো কোনি বিহু ফটোশ্বুট কৰে কেনেকৈ হয় আকলা বিহুৰ বুলি নহয় আমাৰ ৰিলছ চলব তো কেনেকৈ কি হয় সেইবিলাকো আজি এই ভিডিওটো আপোনালোকক দেখাম মানে বহুদিন ফটোশ্বুটত মানে জয় নাই কাৰণ এইকেইদিন অলপ এডিটৰ কামত বিজি হৈ আছিলোঁ বাৰু আধা কাজটাকে এডিটৰ কাম ক্লিয়াৰ হ'ল তো পাৰফেক্টলি হোৱা নাই সেই কোনটো চেনেলত কি ৰিলিজ দিয়ে আমাৰ সেইখন শ্বৰ্ট ফিল্ম তো সেইটো আপোনালোকক জনাই আছোঁ ব্লগত মানে এইটো ব্লগতে জনাই আছোঁ তো সম্পৰ্ক আহিব পাছত ক'তনো যায় ফটোশ্বুট কৰাৰ কাৰণে লগ ধৰি লওঁ সেই আকৌ কথাখিনি ডিছকাছ কৰি লওঁ ফটোশ্বুটনো কোনে কৰে সেইখন ডিছকাছ কৰি লওঁ তাৰপিছত বাইক আৰু লগ পাই আছোঁ মানে আজি আৰু দিনটো আৰু ধামাকা হ'ব আৰু দিয়ক গাইছ সি আহিব তাৰপিছত লগ পাই আছোঁ আৰু গাইছ আমি যেতিয়া ভিডিঅ' বনাওঁ বেকগ্ৰাউণ্ডত মানে বহুত নইজ আহিছে তো কাৰণ আমি ডাইৰেক্ট এক্সট্ৰা ডাবিং নলওঁ তো আমি নইজটো এডিট কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ এইটো ছফ্টৱেৰ অডাচিটি তো অডাচিটি নইজটো মোৰ কামখিনি কৰি লওঁ অলপ ভইচটো অলপ ভাল কৰি ল'ম তাৰপিছত আমি একেলগে ভিডিঅ'টো এডিট কৰি তাত অডিঅ'টো বহাই দিম মানে এতিয়া দিয়ক নইজটো মোৰ কামখিনি কৰি লওঁ তো গাইছ ফাইনেলি আমাৰ সম্পৰ্কে আহি গ'ল মানে ইয়াত ড্ৰেছেছ কৰে একদম ৰেডি নতুন চলা আমাৰ স্কিম লাগি আছে মানে আজি মোৰ মুড নাই আজি মই ৰিলছ নাবনাওঁ আজি মই অনলি হাক কামখিনি মই কৰি দিম আৰু সেয়ে মোৰ বাকী আজি বেছি মুড নাই সম্পৰ্কে আজি কি বনাব মই বনাম কি বনাওঁ মানে বিহুৰে বনাম আৰু যিহেতু বিহু আহিছে তো দেখা পাব মোবাইলটাও দি দিব আৰু মোৰ ইণ্টাৰেষ্ট নহয় গৈছে বুঢ়া হৈছোঁ নাই দাড়ি চাৰি বেছি গাজি গৈছে আৰু দেখা বয়সত আছিল এখন জোচ বেছিকৈ সেইটা অনাৰ আৰু দাড়ি গাজিছে বুঢ়া হৈছিল লাহেকৈ আৰু হৈছোঁ আৰু কমাব পৰা হৈছে আৰু এই গাইছ চলটো বম চেনি কিয় ইমান চেনি সিহে জানে কটো ভাল হৈছে মোক চেনি আন পায় নেকি গাইছ একবাৰ চিল নাপায় কোনটো বেছি চেনি আন পায় এনেকৈ চেনি খাই নহয় আৰু তই ভালকৈ চাই বিয়াখন পাতা হ'ল কান্দে অৱশ্যে হৈ গাইছ দাড়ি চাৰি গাজিছে বয়স কিমান হৈছে কচোন বয়স 32 মান হৈছে চাগে কাৰণ তুমি যদি বিয়া পাতলা হয় আৰু তোমাৰ চলি দেউতা বুলি মাতলা হয় অঁ চলি দেউতা বুলিয়ে মাতে বেলেগ বুলি নামতে আৰু মোকো মাতলা হয় কিবা বুলি কি বুলি মাতলা হয় নাচোতে সময়ত দেখা যাব পাপা পাপি তক গাইছ এতিয়া লাহেকৈ আমি যাওঁ লোকেশ্যন যাম লোকেশ্যন যাই বঢ়িয়াকৈ কামখিনি কৰিছোঁ তাৰো ভিডিঅ' দেখি আছোঁ আপোনালোকক তো গাইছ আমি বৰ্তমান ফটোশ্বুট কৰাৰ কাৰণে আহিছিলোঁ আমাৰ বাৰীৰ পিছতে এইটো সেইখন আমাৰ বাৰীৰ পিছ মানে আমাৰ পথাৰ বুলি কয় আৰু ওচৰতে আমাৰ বঢ়িয়া লোকেশ্যন আছে আমাৰ ফটোশ্বুট কৰাৰ কাৰণে হয়তো চাং এখন আছে হয় চম্পক আহোন বা গোটেই এটা ফটোশ্বুটত বিজি হৈ আছে বাকী মোৰ বাৰু আজি ইণ্টাৰেষ্ট নাই ফটোশ্বুট কৰাৰ এনেকৈ আধা মৰাৰ দৰে বহি আছোঁ আৰু মোৰ লগততো এনেকৈ বহি আছে লগত মানে মোৰ ভাই হয় তো এনেকৈ বহি আছোঁ বাকী চম্পকে কৰি আছে কাম অলপ দেৰিকৈ আমি কাম কৰিম কিহৰ ভিডিঅ' শ্বুট কৰিম মানে চম্পকে আজি ভিডিঅ' কৰিব তো ভিডিঅ' শ্বুটটো মই কৰিম বাকী দেখি আছোঁ গোটেইখিনি আৰু
তো গাইজ আমাৰ ফটো শ্বুটৰ কাম হৈ গ'ল আৰু আধা পিছৰ পৰা আহি আছে, আধা আগত গুচি গ'ল। তো এতিয়া ময়ো যাই আছোঁ, এতিয়া ঘৰত যাওঁ, ঘৰত যাই ভাত পানী খাওঁ, ভাত পানী খাই যিটো ফটো শ্বুটৰ কাম বাৰু আমাৰ চম্পাকে কৰিছে, মই জাষ্ট ভিডিঅ'খিনি কাম কৰি দিছোঁ, ৰিলচ বনাইছিলোঁ তো যিকি নহওক এতিয়া এডিট কৰোঁ, এডিট কৰি লাহেকৈ আপোনালোককো দেখাই আছোঁ বাৰু, বাকী ঘৰত যাই এডিট কৰি আছোঁ। তো গাইজ ফাইনেলি আমাৰ ভিডিঅ' যিটো ৰিলচ ভিডিঅ' মই বনাইছিলোঁ সেইটো এডিট কৰা হৈ গ'ল। তো এডিট কৰা হৈ গ'ল মানে আপলোডটো চাগে হৈয়ে গ'ল। এটা হ'ব ইনষ্টা একাউণ্ট স্বপ্নেল গাইজ চব, আৰু এটা মই পাহৰি গৈছোঁ, মই ডিছক্ৰিপশ্যনত মই লিংকটো দি দিম লৈ। আৰু নেক্সট কথা হৈছে 2024 বিহু বুলি মোৰ এইটো ফাৰ্ষ্ট বিহু ফটোশ্বুট বা ভিডিঅ' যি কি নহওক। যদি কাৰোবাৰ তেনেকৈ বিহুৰ হওক বা এনি প্ৰগ্ৰেম হওক ফটোশ্বুট বা ভিডিঅ'ৰ কাম থাকে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। মোৰ ইনষ্টাটো আছে বনজিত GK কলিতা, আৰু নেক্সট কমেণ্ট বক্সত যায় বা কমেণ্ট কৰিলেও হ'ব, মই সকলোৰে কমেণ্ট পঢ়োঁ বা ৰিপ্লাই কৰিব ট্ৰাই কৰি থাকোঁ। যি কি নহওক এতিয়া লাহেকৈ আৰু ভিডিঅ'টো বেছি দীঘলীয়া কৰি নাথাকোঁ, মানে যাওক বা ৰিজাল্টটো চাওক কেনেকুৱা হৈছে, সেইটো সেই কৰক। কিবা ফটোশ্বুট থাকিলে খবৰ চবৰ কৰিব। বাকী নেক্সট বেলেগ এটা ব্লগত আপোনালোকক লগ পাম, তেওঁলোকে বিছে তো ৰাইট গাইজ।